হিন্দু ধৰ্ম, ইছলাম ধৰ্ম আৰু খ্ৰীষ্টান ধৰ্ম। এই ধৰ্ম তিনিটাৰ বাহিৰে এইটো আকৌ কি ধৰ্ম ওলাল, সেইটো ধৰ্মই মই আচলতে গম পোৱা নাই। এই যে ৰাস্তাৰ কিনাৰত য'তে ত'তে মানে নলাৰ ওপৰত যে ভগৱানৰ ফটোবিলাক লগাই থৈ দিছে, এইটো কোন মহাপুৰুষৰ কাম কওকচোন বাৰু। এই তলেৰে যে দুনিয়াভৰৰ পেচাব পায়খানা বা অন্য কিমান বিভিন্ন ধৰণৰ বস্তু বৈ গৈ আছে আৰু ইয়াতে এনেকৈ ফটোবিলাক লগাই দিছে, কি কাৰণত? কাৰণটো এটাই, সেইটো হ'ল ইয়াতে পেচাব কৰিব নালাগে, ঠিক আছে। তাৰ কাৰণে বেলেগ অন্য ব্যৱস্থা নাই নেকি? যদি অন্য ব্যৱস্থা আছে তেনেহ'লে এইটো কি আকৌ ব্যৱস্থা ওলাইছে? আপোনালোকে নিজে ভাবকচোন, ভগৱানৰ তিৰস্কাৰ হৈছেনে নে সঁচাকৈ সৎজ্ঞানী মানুহৰ এই কামটো হয়নে? আপোনালোকে কওক। আৰু যদি মই কোৱাত কিবা ভুল হৈ আছে তেনেহ'লে আপোনালোকে মোক ক্ষমা কৰি দিব। আৰু যদি মই সঁচাকৈ চিন্তা কৰিছোঁ এইটো কথাক লৈ পেলাই তেনেহ'লে আপোনালোকে মোক কমেণ্ট বক্সত জনাব। কাৰণ আৰু প্ৰতিবাদ কৰিব লগা কথা, চাওকচোন কি কৰিছে। ভগৱানৰ ফটোৰ লগতে আৰু যে কিমান ডাঙৰ ডাঙৰ জ্ঞানী মানী মহাপুৰুষবিলাকৰ ফটোবিলাক ইয়াতে লগাই থৈছে। অকল মই এইখিনি জেগা দেখাইছোঁ ইয়াতেই বুলি নহয়, বৃহত্তৰ গুৱাহাটীখনতে আপুনি য'তে ত'তে এনেকৈ ভগৱানৰ ফটো লগাই থোৱা দেখা পাব। বেলেগ কিবা বিহিত ব্যৱস্থা নাই নেকি? ঠিক আছে, দিনত বাৰু এই ফটোকেইখন দেখিলে বাৰু মানুহে পেচাব চেচাব নকৰে বাৰু, ইয়াৰ পৰা ছাইড হৈ আঁতৰি গুচি যাব। কিন্তু ৰাতিটো কৰিব। ৰাতি কেনেকৈ গম পাব ইয়াতে এখন ভগৱানৰ ফটো লগাই থোৱা আছে বুলি? যদি লাইটৰ ব্যৱস্থা নাই, কিবা নাই, বাৰু লাইটৰ ব্যৱস্থা আছে, কিন্তু লগাব কিয়হে? লগাইছে কিয়? অলপমান ভাবকচোন, এইটো ভাল কাম কৰিছেনে? কিবা ভাল হৈছেনে এইটো কাম? এনেকৈ যে য'তে ত'তে এনেকৈ মানে গুৱাহাটীখনত মানে য'তে ত'তে এনেকৈ ভগৱানৰ ফটোবিলাক লগাই থৈছে কিয়? এইটো ছাইডে বাৰু পেচাব কৰিব নালাগে, সেই অপজিট ছাইডত নিশ্চয় নলা আছে। মই দেখা পাইছোঁ আছে নলা, এইটো নলা ইমান ডাঙৰ নলা আছে এইটো ছাইড। মই কিন্তু আপোনালোকক দেখাব বিচৰা নাই। এইটো ছাইডে কিন্তু ধুনীয়াকৈ এটা বাথৰুম বনাই দিব পাৰে বা কোনোবা এটা নিৰ্দিষ্ট ঠাইত কিবা এটা কৰি দিব পাৰে। এইটো কিবা কাম হ'ল নেকি কওক? আৰু যদি সৎ কাম কৰিছে তেনেহ'লে চৰি দেই, মই কাণত ধৰি কিনে ক্ষমা খুজিছোঁ। কিন্তু যদি অসৎ কাম কৰিছে তেনেহ'লে আপোনালোকে কি চিন্তা কৰিলে ভাল হয় সেইটো আপোনালোকে চিন্তা কৰি চাব। কিন্তু মোৰ হিচাপত মই ভাল দেখা নাই। আৰু যদি এনেকৈ ধৰ্মই প্ৰচাৰ কৰিছে তেনেহ'লে ভাল কথা, আমিও এই ধৰ্ম ল'ব লাগিব। ধৰ্ম হিচাপে যদি লৈছে ভাল লাগিছে, কিন্তু ভাল কাম